নমস্কাৰ। আজিৰ পাঠ্যক্ৰমত পাঠ লৈ আহিছোঁ তুলনামূলক সাহিত্যৰ প্ৰায়োগিক কৌশলসমূহ কি কি, লগতে প্ৰভাৱ অধ্যয়ন পদ্ধতিৰ বিষয়ে বহলাই আলোচনা কৰক। এতিয়া আমি ক'ব পাৰোঁ যে তুলনামূলক সাহিত্যৰ প্ৰায়োগিক কৌশলসমূহ হৈছে বস্তুতাত্ত্বিক অধ্যয়ন, প্ৰকাৰ অধ্যয়ন, শৈলী অধ্যয়ন আৰু প্ৰভাৱ অধ্যয়ন। ইয়াৰ পিছত আমি আহিছোঁ প্ৰভাৱ অধ্যয়ন পদ্ধতিৰ বিষয়ে আলোচনা কৰিবলৈ। আমি ক'ব পাৰোঁ যে প্ৰভাৱ অধ্যয়ন পদ্ধতিটো হৈছে তুলনামূলক সাহিত্যৰ প্ৰায়োগিক কৌশলৰ এটা ভাগ। এতিয়া আমি দেখিছোঁ যে মানৱ সভ্যতাৰ বিকাশৰ আৰম্ভণিৰ পৰাই কি হৈছে, সকলো জাতিৰ ওপৰত বা ইটো জাতিয়ে সিটো জাতিৰ ওপৰত বা ইটো ভাষাই সিটো ভাষাৰ ওপৰত বা এটা সংস্কৃতিয়ে আন এটা সংস্কৃতিৰ ওপৰত অজানিতে কি হয় প্ৰভাৱ বিস্তাৰ কৰা দেখিবলৈ পোৱা যায়, বা বিভিন্ন কাৰণত ইয়াৰ ৰাজনৈতিক কাৰণ হওক বা বেলেগ কিবা প্ৰাকৃতিক কাৰণতেই হওক কি হয় প্ৰভাৱ বিস্তাৰ কৰে। এনেদৰে ধৰক বিভিন্ন দিশসমূহৰ কি হয় আদান প্ৰদান হৈ আহে। এতিয়া আমি ক'ব পাৰোঁ যে প্ৰভাৱ অধ্যয়ন পদ্ধতিত কাৰ প্ৰভাৱ বেছিকৈ পৰে। এতিয়া আমাৰ এটা ধাৰণা আছে যে উচ্চ মানসম্পন্ন প্ৰভাৱকাৰৰ সাহিত্যিকৰ প্ৰভাৱ নিম্ন মান মৰ্যাদা সম্পন্ন সাহিত্যিকৰ বা ভাষা কৌশলত আদিত পৰে, কিন্তু সেইটো সিমান শুদ্ধ নহয়। হয়তো নিম্ন মৰ্যাদা সম্পন্নৰ সাহিত্যিকৰ প্ৰভাৱ বা ভাষাৰ প্ৰভাৱ বা কলা সংস্কৃতিৰ প্ৰভাৱো উচ্চ মৰ্যাদা সম্পন্ন সেই সংস্কৃতি ভাষা কৌশলত দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰি আৰু দুটা ধাৰণা লোৱা হয় যে এটা এনেকৈ কোৱা হয় যে ধাৰণাটোত শক্তিশালী প্ৰভাৱৰ লেখকত প্ৰভাৱিত যিসকল লেখক হয় তেওঁলোক অম্লান বা অসহায় অৱস্থা বা তেওঁলোক স্মৃত হোৱা দেখিবলৈ পোৱা যায় বুলি ভবা হয়। আকৌ এইটো ভবা হয় যে প্ৰভাৱকৰ শক্তিশালী প্ৰভাৱত সেই যে প্ৰভাৱিত লেখকজন তেওঁ কি হয় অধিক উজ্জ্বল হৈ উঠে বুলিও কোৱা দেখা যায়। এতিয়া মই ক'ব বিচাৰিছোঁ প্ৰভাৱ অধ্যয়ন পদ্ধতি কি। আমি ক'ব পাৰোঁ প্ৰভাৱ অধ্যয়ন পদ্ধতিত যিকোনো লেখা বা লেখকৰ ওপৰত আন লেখকৰ প্ৰভাৱ কেনেদৰে পৰিছে বা তেওঁ কি ৰূপ লেখকৰ ৰূপ মাত্ৰা পদ্ধতি কি গ্ৰহণ কৰিছে আৰু কেনেদৰে প্ৰভাৱিত হৈছে সেই বিষয়সমূহ প্ৰভাৱ অধ্যয়ন পদ্ধতিত আলোচনা কৰা হয়। এতিয়া কেতিয়াবা কোনোবা চেতনা বা বৌদ্ধিক চেতনা হওক বা কেতিয়াবা স্বদেশ প্ৰেমৰ চেতনা হওক, কেতিয়াবা জাতীয় চেতনা হওক বা কোনোবা আন্দোলনৰ কোনোবা এখন বেলেগ দেশত হোৱা বা বিদেশী ৰাষ্ট্ৰত হোৱা আন্দোলন যুদ্ধ বিগ্ৰহে বেলেগ ঠাইত কেনেকৈ প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰভাৱ বিস্তাৰ কৰে, এই প্ৰভাৱ অধ্যয়ন পদ্ধতিত তাকেই আলোচনা কৰা হয়। এতিয়া প্ৰভাৱ অধ্যয়ন পদ্ধতিৰ আকৌ কি আছে, চাৰিটা আপোনাৰ ভাগত ভাগ কৰা হৈছে। কি ধৰণে প্ৰভাৱ অধ্যয়ন পদ্ধতি হয়। এতিয়া ধৰক অনুকৰণৰ যোগেদি হয় বুলি কৈছে, প্ৰভাৱৰ যোগেদি হয় বুলি কৈছে, সংগ্ৰহণ সেই ব্যৱস্থাটোৰ জৰিয়তে হয় বুলি কৈছে, অনুকূলন আৰু স্ববৰ্তন এইকেইটা প্ৰক্ৰিয়াৰ মাজেৰে কি হয় প্ৰভাৱ অধ্যয়নসমূহক এইকেইটা ভিতৰুৱা বস্তু এইকেইটাৰে কি কৰা হয় প্ৰভাৱ অধ্যয়ন পদ্ধতিবিলাক হয়। এতিয়া কৈছোঁ যে অনুকৰণ পদ্ধতিৰ বিষয়ে কওঁ। ধৰক কোনো সাহিত্যিকৰ প্ৰতি আকৃষ্ট হৈ নিজৰ সাহিত্যত কোনো সাহিত্যিকে কৰা প্ৰায় অপৰিৱৰ্তিত আৰু সচেতনভাৱে যি অনুকৰণ কৰে, ধৰক মই সচেতন হৈ তেওঁ সাহিত্যৰ প্ৰতি মই আকৃষ্ট হ'লোঁ আৰু অনুকৰণ কৰি মই যিটো সৃষ্টি কৰিলোঁ যত্ন সহকাৰে বা ইচ্ছাকৃতভাৱে, সেইটো কোৱা হয় অনুকৰণ। আমি অনুকৰণ কাৰোবাৰ খোজ কঢ়া অনুকৰণ, কাৰোবাৰ কথা কোৱা অনুকৰণ কৰোঁ। ঠিক তেনেকৈ কোনোবা সাহিত্যিকৰ লেখা মেলাৰ যি পদ্ধতি সেই পদ্ধতিটোক অনুকৰণ কৰাটোকে কৈছে অনুকৰণ পদ্ধতি। তাৰপিছত আহিছোঁ প্ৰভাৱ। আপাতত দৃষ্টিত অনুকৰণ আৰু প্ৰভাৱ একেই। সেই আমি যিজনৰ বিষয়ে পঢ়িলোঁ বা যিজনৰ কথা শুনিলোঁ, যাক অধ্যয়ন কৰিলোঁ, সেই অধ্যয়নৰ ফলত সৃষ্টি হয় প্ৰভাৱ।
এতিয়া প্ৰভাৱো মানে অনুকৰণৰ নিচিনা এটা সচেতনভাৱে হোৱা পৰিলক্ষিত হোৱা দেখা যায়। এই ক্ষেত্ৰত ধৰক আমাৰ সাহিত্যিক প্ৰফুল্ল বৰকটকীয়ে কৈছিলে যে সচেতন অনুকৰণৰ বিষয়টোক পিছে প্ৰভাৱৰ অন্তৰ্গত বুলি নভবাটোৱেই উচিত বুলি তেখেতে কৈছে। কাৰণ কেতিয়াবা ধৰক প্ৰভাৱজনিত মনোজগত ব্যাপকভাৱে উৎসাহ আৰু উদ্দীপনা যোগায়। কেতিয়াবা কি হয়, যেতিয়া প্ৰভাৱিত হওঁ, মানুহ এজনক যেতিয়া ভাল পোৱা যায় বা মানুহ এজনৰ কৰ্মক যেতিয়া মানে আমাক আকৰ্ষণ কৰে, তেতিয়া কি হয়, আমাৰ মনোজগতটোত ব্যাপকভাৱে উৎসাহ আৰু উদ্দীপনা জাগ্ৰত হয়। কিন্তু অনুকৰণ কৰোঁতে সেইটো অলপ যান্ত্ৰিক নিচিনা হয়, মানে তেনেকৈ ইমান উৎসাহ উদ্দীপনা অনুকৰণত পোৱা নাযায়। চাইছোঁ বা পঢ়িছোঁ, অধ্যয়ন কৰিছোঁ, লিখিছোঁ, তেনেকুৱা ধৰণৰ। প্ৰভাৱ শব্দটো অলপ বেলেগ। ইয়াৰ পিছত আহিছোঁ সংগ্ৰহণ। সংগ্ৰহণটো হৈছে মানে ধৰক কেনেকৈ সংগ্ৰহ কৰিছে। ইয়াতো ধৰক প্ৰভাৱ আৰু অনুকৰণৰ মানে সমকক্ষ বুলিয়ে ক'ব পাৰি। এতিয়া কেনেকৈ কৈছে, কোনো এক সাহিত্যৰ কোনো উত্তম ভাৱশিল্পৰ প্ৰতি আকৃষ্ট হোৱাৰ পৰিণামস্বৰূপে তাক মানে আদান প্ৰদান কৰিবলৈ যি আগ্ৰহ জন্ম হয় তাকেই সংগ্ৰহণ বুলি কৈছে। ধৰক কাৰোবাৰ সাহিত্য, ধৰক আমাৰ বিহুটোৰ প্ৰতি কোনোবা আকৃষ্ট হ'ল, তেনেকুৱা ধৰণৰ। বিহুটোক ধৰক সংগ্ৰহ কৰিব বিচাৰিছে, কেনেকৈ নাচে তাক কৰিব মানে যত্ন কৰিছে, সেইটো হৈছে সংগ্ৰহণ। এই সংগ্ৰহণ কেতিয়াবা সচেতনতো হ'ব পাৰে, কেতিয়াবা অচেতনো হ'ব পাৰে। চাই থাকোঁতে সচেতনভাৱেও মানে বস্তুটোৰ প্ৰতি মনত প্ৰিয় ভাৱ জাগিব পাৰে বা অসচেতনভাৱেও তাৰ প্ৰতি আগ্ৰহ হৈ তাক সংগ্ৰহণ কৰা হয়। এনেকুৱা হয়। প্ৰভাৱ আৰু সংগ্ৰহণ অধ্যয়ন প্ৰক্ৰিয়াৰ মাজত সাদৃশ্য আছে যদিও আৰু মানে বৈসাদৃশ্যও দেখিবলৈ যায়। প্ৰভাৱিত হোৱা আৰু সংগ্ৰহণৰ মাজত বৈসাদৃশ্যও দেখা পোৱা যায়। প্ৰভাৱ অধ্যয়নৰ কৌশলত প্ৰভাৱকজনৰ খ্যাতিয়ে গুৰুত্ব লাভ কৰাৰ বিপৰীতে অধ্যয়নত প্ৰভাৱিতজনৰ খ্যাতিয়ে গুৰুত্ব অৰ্জন কৰে। এইখিনি হৈছে সংগ্ৰহণ। তাৰপিছত আহিছোঁ অনুকূলন। অনুকূলন হৈছে কেতিয়াবা এজন সাহিত্যিকৰ কোনো সাহিত্যকৰ্ম বা সাহিত্যিক ধাৰাৰ অনুকূল পৰিৱৰ্তন ঘটায়। তেওঁ যিটো ধাৰাত সাহিত্যকৰ্ম কৰি আছে তাৰ কি কৰিম আমি অনুকূল পৰিৱৰ্তন ঘটাই নতুন সাহিত্য সৃষ্টি কৰা যি প্ৰক্ৰিয়া আৰম্ভ হয় তাকেই অনুকূলন বুলি কৈছে। মানে পুনৰ প্ৰয়োগ কৰাটো, মানে কাৰোবাৰ ধাৰা এটা আমি কি কৰিছোঁ বেলেগ ধৰণে আকৌ পুনৰ প্ৰয়োগ কৰিছোঁ, সেইটোকে কৈছে অনুকূলন পদ্ধতি। ইয়াতো মানে প্ৰভাৱ অধ্যয়নৰ প্ৰায়োগিক কৌশল সম্পৰ্কেও ইয়াতো মানে প্ৰভাৱৰ কথা ইয়াতো আহে। তাৰপিছত আহিছোঁ স্ববৰ্তন। স্ববৰ্তন আছিলে। এতিয়া স্ববৰ্তন হৈছে প্ৰভাৱমূলক অধ্যয়নত গুৰুত্ব প্ৰদান লাভ কৰা এটা মানে দিশ। ইয়াৰ কথা হ'ল মানে কি, বহু সমালোচকে ধৰক এইবুলি কৈছে মানে সাহিত্যিক উপাদানক কেন্দ্ৰ কৰিয়ে এইবিলাক মানে এই স্ববৰ্তন সাহিত্যটো মানে সৃষ্টি হৈ আহিছে। তেওঁলোকৰ মতে সাহিত্যৰ অন্তৰ্গত যিমানবিলাক বিষয় আছে সেই আটাইবোৰ ইতিমধ্যে সাহিত্যত স্থান লাভ কৰিছে, কিন্তু তাকে আকৌ আমি কি কৰিছোঁ কোনোবা লেখকৰ দ্বাৰা বা কোনোবা লেখকে আকৌ কিদৰে প্ৰকাশিত কৰিছে তাক অধ্যয়ন কৰাটোৱেই হৈছে স্ববৰ্তন অধ্যয়ন। ধৰক কোনো এজন সাহিত্যিকে কৰি থ'লে বা কোনো এটা যুগত বহু সাহিত্যিকে কৰি গৈছে, তাক আকৌ আমি কি কৰিছোঁ পুনৰবাৰ আমি আকৌ আৱৰ্তন কৰিছোঁ, সেইটোকে কোৱা হৈছে স্ববৰ্তন। মই আপোনালোকক প্ৰভাৱ সাহিত্যৰ বিষয়ে এইটোৱে ক'লোঁ। আপোনালোকে জানে প্ৰভাৱ মানে হৈছে এজনৰ মানে কথা হওক, গান হওক, সুৰ হওক, মই সহজকৈ ক'ব বিচাৰিছোঁ, আমি যে আপ্লুত হওঁ বা আকৃষ্ট হওঁ বা তেওঁ সেই হেৰিটো দেখি ময়ো তেনেকৈ কৰিম বুলি যি ভাবোঁ সেইটোকেই প্ৰভাৱ বুলি কোৱা হয়। ইয়াতে এতিয়া সাহিত্যৰ ক্ষেত্ৰত অলপ বেলেগ ধৰণে হৈছে। মই আশা কৰিম মই কোৱাখিনি আপোনালোকৰ হয়তো ভাল লাগিবও পাৰে, হয়তো কাৰোবাৰ নালাগিবও পাৰে। আপোনালোকে আৰু অধ্যয়ন কৰিব, এটা ভাল পাঠ হ'ব বুলি মই আশা কৰোঁ। নমস্কাৰ সকলোকে, ধন্যবাদ।